কি জংঘলী মানুহ দেখোন কি বুজি পোৱা নাই মই সেইটো জংঘলী কৰা কথা মই লৈ যাম পাহাড় থেকে এসো তো খেলি দিছে কোনে খেলি দিছে তো পাহাড় পা খেলি দিছ ডাঙৰ পাহাৰ কি কৰিবাই মই থাকিলো সিহঁতক আনিলো কেলে মোকে হেৰি কৰি দিলে মহাৰাজ মোক আপোনালোকৰ ৰাখক মোৰ লগত থাকিলে তই কেঁচা মাংস খাব লাগিব আৰু ছাগলী খাব লাগিব পাৰিবি নে নাই খাবলৈ পাৰিবি তোৰ কেঁচা গিলি কৰি খাই লাগিব পাৰিবি ফাইনেলি আপোনালোকক এই জংঘলী ভিডিঅ'টো ধুনীয়াকৈ অকণমান হ'লেও মানে দেখাইছোঁ আৰু দীঘলৈকে বনাম আমি লাহে লাহে যিহেতু মানে সময় অকণ টানাটানি হৈছে আপোনালোক ধুনীয়াকৈ আমাৰ জংঘলী দৃশ্যসমূহ দেখালোঁ ভালকৈ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব